বডোলেণ্ড ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাড্ডু সিং আৰু প্ৰফেচাৰ লাইছাম লাড্ডু সিঙৰ যিখিনি তেওঁ কৰাপশ্যন এনমেলিছ আৰু ইয়াত তেখেতৰ ওপৰত যি CM ভিজিলেন্স আৰু ডাইৰেক্টৰ অফ এণ্টি কৰাপশ্যনে যি চাৰ্জ লগাইছে আৰু তেখেতক ইনভেষ্টিগেশ্যন কৰি পেলাই ক্ৰিমিনেল অফেন্স তেখেতৰ ওপৰত পোৱা হৈছে আৰু ইয়াৰ ওপৰত তেখেতক এৰেষ্ট কৰা হৈছিল। কিন্তু আজিলৈকে তেওঁ বডোলেণ্ড ইউনিভাৰ্চিটিত ভাইচ চেঞ্চেলৰ হিচাপে কৰ্মৰত আৰু এই বিষয়টো লৈ নিখিল বড়ো ছাত্ৰ সন্থাই আজি আমি পুনৰবাৰ স্পষ্ট কৰিব বিচাৰিছোঁ যে লাইছাম লাড্ডু সিং ডাঙৰীয়া কি কাৰণত কাৰ আশীৰ্বাদত তেওঁ ভাইচ চেঞ্চেলৰ হিচাপে কাম কৰি আছে, কিয়নো তেওঁ 1/2022 120B ক্ৰিমিনেল অফেন্স 409 আৰু 420 এই তিনিটা চাৰ্জত আণ্ডাৰ প্ৰিভেনশ্যন অফ কৰাপশ্যন এক্ট 1988ত তেওঁ অভিযুক্ত, তেওঁ এৰেষ্ট কৰা হৈছে। তেওঁ বেল লৈ পেলাই গুৱাহাটী উচ্চ ন্যায়ালয় মহামান্য আদালতৰ পৰা বেল লৈ পেলাই তেওঁ বৰ্তমান আছে। তো নিখিল বড়ো ছাত্ৰ সন্থাৰ আমাৰ স্পষ্ট মতামত, আমি আজি স্পষ্টভাৱে আমি দাবী জনাইছোঁ। বিভিন্ন স্তৰত আমাৰ আন্দোলন হৈ গ'ল, ইউনিভাৰ্চিটি প্ৰাংগণত আন্দোলন হ'ল, বডোলেণ্ড অঞ্চলত BTRত যিমানবোৰ কলেজ আছে, ওদালগুৰি, তামোলপুৰ, বাক্সা, চিৰাং, কোকৰাঝাৰ সকলো কলেজত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ জনালে। ইয়াৰ পিছতো ৰাজভৱনে আজিলৈকে তেখেতক বৰখাস্ত কৰা নাই, ৰাজভৱনে তেখেতক আজিলৈকে ছাছপেণ্ড কৰা নাই বা তেওঁক ৰিমুভ কৰা নাই। আমি আচৰিত পাইছোঁ আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আজি আমি স্পষ্ট ভাষাৰে আমি কৈছোঁ যে অহা 30 ছেপ্টেম্বৰ তাৰিখে বডোলেণ্ড ইউনিভাৰ্চিটি প্ৰাংগণত প্ৰায় 10,000 প্ৰতিবাদকাৰীয়ে 5 ঘণ্টা জোৰা ইয়াত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু সেইদিনাখনে মহামান্য ভাৰতৰ ৰাষ্ট্ৰপতি ডাঙৰীয়া আৰু লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম যে আন ভিচিসকলক বৰখাস্ত কৰিব পাৰে, আন প্ৰিন্সিপালসকলক দোষী সাব্যস্ত হোৱাত বৰখাস্ত কৰিব পাৰে। লাইছাম লাড্ডু সিং ডাঙৰীয়াই কি কাৰণত, কাৰ আশীৰ্বাদত, ৰাজভৱনৰ কাৰ আশীৰ্বাদত তেওঁ আজিলৈকে ভিচি হৈ আছে, সেই কথাটো আমি প্ৰশ্ন কৰিম। আৰু ইয়াৰ কাৰণে আমাৰ তথ্য, আমাৰ ৰিলায়েবল চ'ৰ্চে কয় যে ৰাজভৱনত বৰ্তমান কৰ্মৰত এডভাইজাৰ টু গভৰ্ণৰ একাডেমিক মিহিৰ কান্তি চৌধুৰী আশিষ পোষ্টত বা মিহিৰ কান্তি চৌধুৰীত তেওঁ মানে আশীৰ্বাদত আৰু মিহিৰ কান্তি চৌধুৰীৰ নেতৃত্বতে তেওঁক বচাই দিয়া, তেওঁক মানে ইয়াত যি এটা মানে প্ৰক্ৰিয়া চলি আছে আমাৰ তথ্যই কয়। আৰু এই তথ্য মই সাংবাদিক বন্ধুসকলকো মিহিৰ কান্তি চৌধুৰীক সুধিবৰ কাৰণে মই আজি আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে ডাইৰেক্টৰ অফ এণ্টি কৰাপশ্যন আৰু CM ভিজিলেন্সে তেওঁক দোষী সাব্যস্ত কৰিছে, ক্ৰিমিনেল অফেন্স পাইছে, এটা হাইনিয়াছ ক্ৰাইম। আৰু ইয়াৰ পিছত যদি এজন ভিচি যদি মানে দোষী হোৱাৰ পিছতো বেল লৈ পেলাই যদি ভিচি হৈ থাকে, অসমৰ এইটো এটা আনপ্ৰেচিডেণ্টেড ইনচিডেণ্ট বা এটা আনপ্ৰেচিডেণ্টেড এটা মানে চিটুৱেশ্যন হৈ থাকিব আৰু নজিৰবিহীন এনেকুৱা ঘটনা আমি ক'তো দেখা নাছিল। আৰু ইয়াৰ কাৰণে আমি নিজে লজ্জাজত, আমি লাজ পাইছোঁ যে অসমৰ নিচিনা এখন মানে যি ৰাজ্যক আমি ভাল পাওঁ, যি ৰাজ্যৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সকলো দিশত আমি কাম কৰিবৰ কাৰণে সদায় আমি আগভাগ লৈছোঁ, শিক্ষা অনুষ্ঠান শিক্ষা ব্যৱস্থাক ভাল কৰিবৰ কাৰণে আমি সকলো দিশৰ পৰা আমি সহযোগ কৰি আহিছোঁ। তো তেনেকুৱা দুৰ্নীতিগ্ৰস্ত এজন মানে ব্যক্তিক যে ইয়াত বহাই ৰাখিছে এইটো আচৰিত কথা। 3 নম্বৰ কথাটো হ'ল যে ৰাজ্যপাল ডাঙৰীয়াই হাই লেভেল কমিটি এখন গঠন কৰি দিছিল। এই হাই লেভেল কমিটিয়ে তদন্ত কৰিলে, তেওঁলোকে হিয়াৰিং ল'লে। ইয়াৰ পিছত হাই লেভেল কমিটিয়ে কি প্ৰতিবেদন দিলে আজিলৈকে ৰাজহুৱাভাৱে অসমৰ ৰাইজক কোনো প্ৰকাশ কৰা নাই। আৰু এই হাই লেভেল কমিটিৰ প্ৰতিবেদনত কি আছে সেইটো যেতিয়ালৈকে ৰাজহুৱা নহ'ব আমি সন্দেহ মানে প্ৰকাশ কৰিম যে হাই লেভেল কমিটিয়ে তাক ক্লিন চিট দিবৰ কাৰণেহে মানে গঠন কৰা হৈছিল। আৰু এই কমিটিৰ তদন্তত যদি তেওঁলোকে একো স্পষ্ট কৰি নিদিয়ে, ডেট মিনছ এইটোৱে আমি বুজিব লাগিব যে হাই লেভেল কমিটিয়ে লাড্ডু সিং ডাঙৰীয়াক যিয়ে নেকি দুৰ্নীতি মানে কৰিছে, যিয়ে নেকি একিউজড এৰেষ্টেড, যাক দোষী হিচাপে সাব্যস্ত কৰিছে, সেই ব্যক্তিক বচাবৰ কাৰণেহে হাই লেভেল কমিটি গঠন কৰা হৈছিল। গঠন কৰাৰ পিছত এইটো প্ৰকাশ কৰা নহ'ল, গঠন কৰাৰ পিছত প্ৰতিবেদন মানে প্ৰকাশ নহ'ল, তাক এৰেষ্ট কৰা নহ'ল, তাৰ ওপৰত একশ্যন কৰা নহ'ল, কোনো এটা বিষয়টো তেওঁলোকে ৰাজহুৱা নকৰিলে।
তো লাড্ডু সিঙৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। সেইটো আমাৰ লাড্ডু সিং ব্যক্তিক লৈ নহয়, ভাইচ চেঞ্চেলৰৰ যি পদ, মৰ্যাদাপূৰ্ণ যি পদ আৰু এখন বিশ্ববিদ্যালয়, ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়, প্ৰেষ্টিজিয়াছ ইমাৰ্জিং এখন বিশ্ববিদ্যালয়, আমাৰ আৱেগ অনুভূতি তাৰ লগত জড়িত হৈ আছে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জড়িত হৈ আছে আৰু ভৱিষ্যত সেই ইউনিভাৰ্চিটিক আমি বিশ্বমানত লৈ যাব লাগিব। সেই বিশ্ববিদ্যালয়ক বচোৱাৰ কাৰণে, বিশ্ববিদ্যালয়ক ৰক্ষা কৰাৰ কাৰণেহে আমি সেই যুঁজটো চলাই আছোঁ। তো ইয়াৰ কাৰণে যেতিয়ালৈকে তেওঁ ইয়াৰ পৰা নাযায়, যেতিয়ালৈকে অসম চৰকাৰ, ৰাজভৱন বা ৰাজ্যপাল মহামান্য আচাৰ্য ডাঙৰীয়াই যেতিয়ালৈকে একশ্যন নলয়, আমাৰ এই আন্দোলন, গণতান্ত্ৰিক যি পন্থা, আমাৰ প্ৰতিবাদ এইটো অব্যাহত থাকিব। এই কথা আমি আজি স্পষ্ট কৰি দিছোঁ। ধন্যবাদ। নাই, এই বিষয়টো ইয়াৰ কাৰণে মই স্পষ্ট কৈছোঁ যে পুনৰ মই আকৌ দোহাৰিছোঁ যে প্ৰথম কথাটো হ'ল যে বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰসংগটো হ'ল যে প্ৰফেচাৰ লাইছাম লাড্ডু সিং ডাঙৰীয়াই তেওঁ দুৰ্নীতি কৰিছে, তেওঁ ক্ৰিমিনেল অফেন্স পোৱা হৈছে, তেওঁৰ ওপৰত এণ্টি কৰাপশ্যন আৰু CM ভিজিলেন্সে গোচৰ ৰুজু কৰিছে। তদন্তৰ পিছত তেওঁ দোষী সাব্যস্ত হৈছে, তেওঁক এৰেষ্ট কৰা হৈছে। ইয়াৰ পিছত তেওঁ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা তেওঁ বেল লৈ আছে। এজন অভিযুক্ত, এজন দোষী, তাৰ ওপৰত ইনভেষ্টিগেশ্যন তদন্ত কৰি পেলাই চাৰ্জশ্বিট তৈয়াৰ কৰা হৈছে। ইয়াৰ পিছত এজন ব্যক্তি যাক নেকি দোষী সাব্যস্ত কৰিছে, তেওঁ কেনেকৈ ভাইচ চেঞ্চেলৰ হৈ থাকিব পাৰে, সেই বিষয়টো লৈ ধাৰাবাহিকভাৱে আমি আন্দোলন চলাই আছোঁ আৰু আমাৰ আন্দোলন অব্যাহত থাকিব। আমি ন্যায়ৰ বাবে যুঁজিছোঁ, ছাত্ৰ ছাত্ৰী ভৱিষ্যতৰ বাবে আমি যুঁজ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল, যেতিয়া আমি এই প্ৰসংগটো আনিলোঁ, যেতিয়া আমি দাবী অব্যাহত ৰাখিলোঁ, মহামান্য ৰাজ্যপাল ডাঙৰীয়াই বা আচাৰ্য ডাঙৰীয়াই তেওঁ এটা তদন্ত কমিটি গঠন কৰিলে যে হাই লেভেল ইনকুৱাৰী কমিটি, আৰু 3জনীয়া হাই লেভেল ইনকুৱাৰী কমিটিয়ে গুৱাহাটীত তেওঁলোকে শুনানি ল'লে, বড়োলেণ্ড বিশ্ববিদ্যালয়ত আহি পেলাই শুনানি ল'লে, বিভিন্ন দল সংগঠন ষ্টেক হোল্ডাৰৰ লগত আলোচনা কৰিলে, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সকলো স্তৰৰ লগত আলোচনা কৰিলে। আৰু যেতিয়া আমাৰ পৰা তেওঁলোকক মিলিত কৰা হৈছিল বা আমাৰ দাবী ৰখা হৈছিল, তেতিয়া তেওঁলোকে কৈছিল যে দোষী সাব্যস্ত হ'লে আমি তেওঁৰ ওপৰত একশ্যন ল'ম। অলৰেডি তেওঁ CM ভিজিলেন্সত দোষী, আৰু কি কাৰণত হাই লেভেল ইনকুৱাৰী গঠন কৰিলে আমি এইটো বুজি নাপাওঁ। আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আৰু মহামান্য ৰাজ্যপাল ডাঙৰীয়াই যেতিয়া কোকৰাঝাৰ আহিছিল, তেওঁ প্ৰকাশ কৰিছে যে মোৰ কমিটিয়ে তদন্ত কৰি আছে, মোৰ কমিটিয়ে যদি দোষী বুলি তেওঁক মানে সাব্যস্ত কৰে বা দোষী বুলি তেওঁক মানে পায়, তেতিয়াহ'লে তেওঁৰ ওপৰত নিশ্চয় একশ্যন হ'ব। কিন্তু আজি তদন্ত কমিটিৰ সময় উকলি গ'ল, তদন্ত প্ৰক্ৰিয়া সম্পন্ন হ'ল, প্ৰতিবেদন কি দিলে আমি গম নাপাওঁ, প্ৰতিবেদন ৰাজহুৱা কৰা নাই, প্ৰতিবেদনত তেওঁ ক্লিন চিট দিছে না তেওঁক চাৰ্জশ্বিট দিছে, প্ৰতিবেদনক তেওঁ দোষী কৰিছে না তেওঁক নিৰ্দোষী কৰিছে, সেই কথাটো আমি আজিলৈকে গম পোৱা নাই। তো ইয়াৰ কাৰণে আমাৰ স্পষ্ট কথাটো হ'ল যে ৰাজ্যপাল ডাঙৰীয়াই যেনেকুৱা এটা মানে নীতিৰে কাম কৰি আছে, সেই নীতি তেওঁ অৱলম্বন কৰি পেলাই আমাৰ মহামান্য ৰাজ্যপাল ডাঙৰীয়াৰ ওপৰত এতিয়াও বিশ্বাস আছে যে তেওঁৰ ওপৰত একশ্যন লওক। কিন্তু আমি গম পাইছোঁ, আমাৰ হাতত তথ্য আছে যে মহামান্য ৰাজ্যপাল ডাঙৰীয়া ৰাজভৱনত মিহিৰ কান্তি চৌধুৰী, যোনে এডভাইজাৰ টু গভৰ্ণৰ একাডেমিক, সেই মিহিৰ কান্তি চৌধুৰীৰ নেতৃত্বতে সমগ্ৰ বিশ্ববিদ্যালয় বা আন মানে শৈক্ষিক দিশত যি পৰিৱেশ চলি আছে অসমত, সেই দুৰ্নীতি আৰু দোষী ব্যক্তিক ৰক্ষণাবেক্ষণ দিয়াতহে তেওঁলোকে মানে উঠি পৰি লাগিছে আৰু তাৰ কাৰণে প্ৰতিবেদন দিয়া নাই, তাৰ কাৰণে তেওঁলোকে একো একশ্যন লোৱা নাই। কিন্তু আমাৰ মানে ইয়াত বিশ্বাস আছে যে CM ভিজিলেন্সে আজি নহয় কালি তেওঁৰ ওপৰত নিশ্চয় একশ্যন ল'ব, আৰু CM ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনক আমি একশ্যন ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু ইয়াৰ কাৰণে যদি মহামান্য ৰাজ্যপাল ডাঙৰীয়াই তেওঁৰ ওপৰত যদি একশ্যন নলয়, তেওঁৰ ওপৰত যদি একো কাৰ্যব্যৱস্থা যদি গ্ৰহণ নকৰে, তেতিয়াহ'লে পুনৰ আমি এই কথা দোহাৰিছোঁ যে 30 ছেপ্টেম্বৰত 10,000 ছাত্ৰ ছাত্ৰী আৰু 10,000 প্ৰতিবাদকাৰীক লৈ পেলাই বড়োলেণ্ড বিশ্ববিদ্যালয়ত 5 ঘণ্টাৰ কাৰণে আমি ধৰ্ণা বা প্ৰতিবাদী কাৰ্যসূচী ৰাখিম। সেইদিনাখন মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়াক, দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীক আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, লগতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক বড়োলেণ্ড বিশ্ববিদ্যালয়ত কি হৈ আছে আৰু ৰাজভৱনত কিছুমান ব্যক্তিয়ে তেওঁক বচোৱাৰ কাৰণে কি ব্যৱস্থা কৰিছে, অসমৰ শৈক্ষিক ব্যৱস্থা কি চলি আছে, অসমৰ উচ্চ শিক্ষা এই প্ৰতিষ্ঠানত কি ধৰণে দোষী ব্যক্তি, কি ধৰণে দুৰ্নীতিগ্ৰস্ত ব্যক্তি, কি ধৰণে এৰেষ্টেড ব্যক্তি বা বেল লৈ পেলাই কেনেকৈ ভিচি হৈ থাকিব পাৰে, সেই কথাটো আমি তন্নকৈ আমাৰ মেমৰেণ্ডামত স্মাৰক পত্ৰক আমি লিখিম। আৰু তেতিয়া আমাৰ
সেই যি মানে যি আমাৰ ধাৰাবাহিক যি আন্দোলন সেই আন্দোলন আমাৰ মানে পৰ্যায়ক্ৰমে আমাৰ চলি থাকিব। ধন্যবাদ। কোকৰাঝাৰ হওক বাক্সা চিৰাং ওদালগুৰি কোনো গুৰুত্বই দিয়া নাই প্ৰতিবাদটো, কি কাৰণে এনেকুৱা হ'ল? মুখ্যমন্ত্ৰীৰ লগত আমাৰ যোৱা 29 তাৰিখ আগষ্টত আমাৰ আলোচনা হৈছিল দিছপুৰত এটা হাই লেভেল অফিচিয়েল শিক্ষা ক্ষেত্ৰক বা একৰ্ড ইমপ্লিমেণ্টেশ্যনক লৈ। সেইদিনাখন আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুধিছোঁ বা তেওঁৰ পৰা আমি জানিব বিচাৰিছিলোঁ যে CM ভিজিলেন্স আৰু এণ্টি কৰাপশ্যনৰ যি অভিযুক্ত লাড্ডু সিং ডাঙৰীয়াৰ ওপৰত CM ভিজিলেন্স বা চৰকাৰখনে কি ব্যৱস্থা ল'ব। তো তেওঁ স্পষ্ট কৈছে তেওঁ যিহেতু দোষী, তেওঁৰ ওপৰত যিহেতু ক্ৰিমিনেল অফেন্স আছে, ইয়াৰ ওপৰত আমাৰ একশ্যন হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে, তেওঁ একশ্যন ল'ম বুলি কৈছে। কিন্তু মেইন কথাটো হ'ল যে যিহেতু এখন বিশ্ববিদ্যালয়ত ভাইচ চেঞ্চেলৰে এই কৰ্মকাণ্ডবিলাক কৰিছে, তেওঁ এইবিলাক অফেন্স কৰিছে আৰু তেওঁৰ ওপৰত চেঞ্চেলৰ বা আচাৰ্যগৰাকীক থাকে, যিগৰাকী নেকি অসমৰ মহামান্য ৰাজ্যপাল। আমি ৰাজ্যপালৰ ওচৰত আমাৰ দাবী ৰাখিছোঁ, ৰাজ্যপাল ডাঙৰীয়াই ইয়াৰ ওপৰত একশ্যন ল'ব লাগিব আৰু এজন দোষী ব্যক্তিক ৰাজ্যপাল ডাঙৰীয়াই তেনেকুৱা ৰক্ষণাবেক্ষণ দিয়াৰ কাম নিশ্চয় কৰিব নালাগে বা তেওঁ নকৰিব। কিন্তু কি কাৰণত তেওঁ একশ্যন লোৱা নাই সেই কথাহে আমি আচৰিত পাইছোঁ। তো ইয়াৰ কাৰণে আমাৰ আন্দোলন চলিব যেতিয়ালৈকে ন্যায় নাপায়, যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত স্বাৰ্থত আমি এটা ভাল এটা বিচাৰ নাপায় আমাৰ আন্দোলন চলিব। আৰু ইয়াত আন্দোলন কৰা স্বত্তেও তেওঁলোকে কাণসাৰ দিয়া নাই, কিবা দিয়া নাই, সেই কথাটোলৈ আমি এতিয়ালৈকে যোৱা নাই। কাৰণ আমাৰ বিভিন্ন স্তৰত আন্দোলন চলিছে, বিভিন্ন স্তৰত আমাৰ মেমৰেণ্ডাম গৈছে আৰু আমাৰ শেষ পৰ্যায়টো হ'ল মহামান্য ৰাষ্ট্ৰপতি ডাঙৰীয়াক আমি মেমৰেণ্ডাম দিম, প্ৰধানমন্ত্ৰীক দিম, গৃহমন্ত্ৰীক দিম। আৰু সেই লেভেলৰ পৰা আমাৰ তাত বা আমাৰ দাবীক লৈ পেলাই কি ৰিপ্লাই দিয়ে বা তেওঁলোকে কি ব্যৱস্থা লয় তালৈ আমি বাট চাবৰ কাৰণে আমি সাজু আছোঁ। কিন্তু 10,000 প্ৰতিবাদকাৰী আৰু ছাত্ৰ ছাত্ৰীক লৈ পেলাই 30 ছেপ্টেম্বৰে ধৰ্ণা হ'ব আৰু সেইদিনাখন অসমৰ ৰাইজে দেখিবলৈ পাব যে দুৰ্নীতিগ্ৰস্ত দোষী এৰেষ্টেড ব্যক্তিক ভাইচ চেঞ্চেলৰ হিচাপে তাক পাতি ৰখা আৰু তাক আশীৰ্বাদ দি পেলাই তাক এই পদত অধিষ্ঠিত কৰাৰ ইয়াত কাৰ ষড়যন্ত্ৰ আছে, ইয়াৰ ভিতৰত কোন লুকাই আছে বা কোন ব্যক্তিয়ে এইটো আশীৰ্বাদ দি আছে, সেই কথাটো সেইদিনাখন খোলাখুলিকৈ ওলাই পৰিব। ধন্যবাদ।